মানে কি ডাক্তৰ তাতে যোৱা মানে কি ৰ এ মোক এৰি নচবি তো হাই ফ্ৰেন্ডছ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নীল এণ্টি ব্লগ চলো তো গাইছ আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখি নিশ্চয় গম পাইছে যে মানে কি মই আজি ক'ত যাইছোঁ আৰু আজি হঠাৎ মানে মামাহঁতৰ ঘৰত যাব লগা হ'ল আৰু মই মানে কি চাইকেল লৈ যাইছোঁ আৰু মোৰ লগত আছে নিঞ্জা আৰু মানে কি বহুত দিনৰ পিছত মানে কি আজি মামাৰ ঠাইত যাম তো কিয় যাই আছোঁ সেইটো আপোনালোকক কৈ আছোঁ তো ভিডিঅ'টো একদম শেষত কম তো গতিকে আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাওক তো গতিকে কি কাৰণে যাম তো সেইটো আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব তো গতিকে এতিয়া যাওঁ তো বেছি দেৰি নকৰোঁ কাৰণ কিয় এতিয়া প্ৰায় 5:30 বাজে তো 5:20 হ'ল তো গতিকে বহুত দেৰি হৈছে আৰু প্ৰায় আৰু যাব লাগিব প্ৰায় 10-15 কিলোমিটাৰমান যাব লাগিব তো গতিকে ইয়াত ৰখিলোঁ তো ইয়াত মানে কি মাহীহঁতৰ পৰা ভালেখিনি আহিলোঁ আহি কিনে এতিয়া মানে কি ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো তো তাত ষ্টাৰ্ট নকৰিলোঁ তো গতিকে এতিয়া যাওঁ তো বহুতখিনি ভাগৰ ধৰিছে গাইছ তো গতিকে আৰু বহুত গৰমো লাগিছে তো যিহেতু বৰ্তমান ৰ'দটো নাই ৰ'দটো নোহোৱাৰ কাৰণে তো কোনো টেনশ্যন নাই তো এতিয়া যাই থাকোঁ তো কি নক'ম আৰু তো বলক গাইছ এতিয়া যাই থাকোঁ তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে তো চাই থাকক আৰু তো গাইছ এতিয়া যাই আছোঁ তো পাম আৰু মোটামুটি আৰু টাইম লাগিব অলপ তো গতিকে পাইকাৰকুচি পাৰ হৈ আহিলোঁ তো এতিয়া যাই আছোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে next morning. তো গাইছ আজি হ'ল নেক্সট ডে আৰু মানে কি এই জাষ্ট উঠিছোঁ আৰু উঠি কিনে মোবাইলটো লৈছোঁ আৰু মানে কি গাইছ যোৱাকালি ৰাতি আহোঁতে প্ৰায় 6:30-7টা মানে বাজিছে আৰু তাৰপিছত মানে কি বহুতখিনি ভাগৰ ধৰিছে যিহেতু চাইকেল লৈ আহিছোঁ তো গতিকে সেইকাৰণে মানে কি বহুতখিনি ভাগৰ ধৰিছে তাৰপিছত আৰু ফ্ৰেছ হৈ কিনে একেলগে মানে কি সেইকাৰণে আৰু ভিডিঅ'টো তাত ষ্টাৰ্ট নকৰিলোঁ তো সেইকাৰণে মানে কি এতিয়া যিহেতু আজি মানে কামটোৰ কাৰণে যাম তো গতিকে এতিয়া নহয় আৰু প্ৰায় এতিয়া বাজিল হ'ল 7:30 বাজিল আৰু মানে কি প্ৰায় 10টা মানত যাম 10টা-10:30 মানত যাম তো আমাৰ মামাৰ দোকানত গণেশৰ লগত যাম তো গতিকে তাত পাৰোঁ যদি আপোনালোকক মই ভিডিঅ'টো দেখুৱাম তো পাৰ্চনেল কামৰ কাৰণে যাম তো পাৰোঁ যদি আপোনালোকক ভিডিঅ'টো দেখুৱাম তো গতিকে আজি আৰু ঘৰত যাম তো অহাকালি আৰু যিহেতু কলেজ আছে তো আজি আৰু মাহীহঁতৰ ঘৰত যাম তো গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে তো চাই থাকক আৰু গাইছ তো গাইছ এতিয়া আমি যাই আছোঁ গণেশৰ লগত মানে কি সময়পুৰত যাই আছোঁ তো প্ৰায় আৰু মোটামুটি 2 কিলোমিটাৰমান আছে তো যাই কিনে মানে কি তাতে কামটো কৰিলোঁ যদি কামটো হৈতো হ'ল আৰু নহ'লেতো নাই তো কি হয় চাওঁ যাই কিনে গম পাম গোটেইখিনি কথা তাৰপিছত আৰু যাই কিনে আপোনালোকক লগ পাই আছোঁ তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে তো চাই থাকক আৰু গাইছ তো গণেশ আহি কিনে কেনে থাকোঁ হা তো কি কবি আৰু এটা ৰাইড কৰিম বুলি ভাবিছোঁ কি গম পাব ভিডিঅ'টো যোগেদি গম পাই থাকোঁ তো গাইছ ইয়াত এতিয়া ঠাণ্ডা অলপ খাই লওঁ বহুতখিনি গৰম দিছে তো আহি কিনে তো কামটো হ'ল আৰু ঘৰত যাই কিনে কৈ আছোঁ যে কি কাম আৰু সেইটো তো এতিয়া গণেশৰ মোৰ লগত আছে তো ঠাণ্ডা খাবি ঠাণ্ডা এটা খাই লওঁ তো দেউতাই তো গতিকে ঘৰত যাই কিনে গোটেইখিনি কথা কৈ আছোঁ তো চাই লওঁ তো গাইছ যেতিয়া আমি ঘৰত যাওঁ আৰু এইটো চকটো হ'ল অময়াপুৰ চক তো পুৰাটো মৰুৱাৰ ওচৰতে আছে তো আমাৰ মামাহঁতৰ ঘৰৰ ওচৰতে প্ৰায় 3 কিলোমিটাৰমান দূৰত আছে তো এতিয়া যাওঁ ব'ল ঘূৰবি নেকি হা ব'ল ৰ এ মোক এৰি নচবি यही नहीं अभी और सुनिए বল তো গাইজ এতিয়া যাই আছোঁ ঘৰত তো ঘৰত যাই কিনে গোটেইখিনি কথা কৈ দিম তো কৈ কিনে আপোনালোকে চাই লওক চাই লওক আৰু ভিডিঅ'টো শেষলৈকে তো চাই তো গাইজ মাংস ওলাই বোলে ঘৰত গৈছে এতিয়া ই ফোন মাৰি আছে মাৰিব লগা হৈছে নেকি হা ক'ত গৈছে ঘৰত গৈছে নেকি আৰু ফোন মাৰিব লগা হৈছে দে চালা ই চালা ফোন মাৰোতে গৈছে আৰু কি বিজি নেকি কিয় হা ক'ত গৈছে নাই দিয়া তাতে ক'ত তাতে নাম্বাৰ আছে আৰু A few moments later. তো গাইছ মানে কি ফাইনেলি মই আহি পালোঁ আৰু বহুতখিনি গৰম কাৰণ বাহিৰে যিটো ৰ'দ দিছে গাইছ মানে কেনেকুৱা গৰম লাগিছে পূৰা একদম গৰম লাগিছে আৰু মানে কি এতিয়া মানে কি অলপ আগতে আহি পালোঁ তো গতিকে যি কি নহওক মানে বহুতখিনি গৰম ধৰিছে তো এতিয়া মানে কি মেইন কাৰণটো মানে কি মোৰ মামাহঁতৰ ঘৰত অহা মেইন কাৰণটো হ'ল যে মানে কি ডাক্তৰ তাতে যোৱা মানে কি মোৰ নহয় মানে মাদাৰৰ বা চেকআপৰ কাৰণে মানে কি ডাক্তৰ তাতে সুধিব কৈছিল সেইকাৰণে মই আহিলোঁ তো মানে কি 2 দিনৰ ভিতৰতে আহিব কেতিয়া আহে সঠিককৈ কোৱা নাই মাদাৰে তো গতিকে 2 দিনৰ ভিতৰতে আহিব তো যি কি নহওক আৰু মানে কি সেইকাৰণে আৰু সকলো বহুতে ভাবিব পাৰে যে মানে কি ফোন কৰিতো সুধিব পাৰিলেহেঁতেন মানে কি মানে ডাক্তৰজনৰ নাম্বাৰটো বোলে সলনি হৈছে সেইকাৰণে মানে কি ফোন কৰিব নোৱাৰিলোঁ আৰু মাহঁতে যিহেতু ডাবল আহি থাকিব নে সেইকাৰণে মানে একেবাৰে আহিব আহি কিনে একেলগে চেকআপ কৰি কিনে গুচি যাব তো সেইকাৰণে তাৰপিছত সেইকাৰণে মই আহিলোঁ আহি কিনে যিহেতু মোৰ মানে কি মই য'ত থাকোঁ তাৰে পৰা অলপ অকণমান
তো সিমান দূৰ নহয় আৰু তো গতিকে সেইকাৰণে আহিলোঁ আৰু যোৱাকালি আহিলোঁ তো আজি মই সুধি আহিলোঁ একেলগে তো কোনো টেনশ্যন নাই তো গতিকে গোটেইখিনি কথা হ'ল তো সেইটো পাৰ্চনেল কথা বুলি নাভাবোঁ তো গতিকে আপোনালোকৰ আগত সকলোবোৰ শ্বেয়াৰ কৰিলোঁ গাইছ কোনো হেৰি নাই তো যি নহওক আপোনালোকে ভিডিঅ'টো চাই কেনে পালে প্লিজ কমেণ্টত যদি আৰু যদি চেনেলটো নতুন কৰিছে তো চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব আৰু এটা লাইক কৰি দিব এইটো ভিডিঅ'ত তো গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ঘণ্টা বটন অল প্ৰেছ কৰি দিব তো আজিলৈ এইখিনি বাই বাই আৰু নতুন ভিডিঅ'লৈ আপোনালোকে ৱেইট কৰক তো আজিলৈ এইখিনি বাই বাই জয় অসম 阿飞马爱那就离开街。